হে দোস্ত নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এগৰাকী জিতু ভাই আছে জিতু ভাই ভিডিও কৰি আছে আৰু এতিয়া আমি অফিসত আছো আজি দিনটোত লাইন নাই তাৰ কাৰণে আমি অলপ পিছত যাম আমি আমাৰ পাৰ্কত চাই থাকিব লাষ্টৰ লগিতে আৰু আমাৰ ইয়াতে আছে এটা টিউব মেচিন মানে টিউব টেষ্ট কৰে মানে হেৰি কিটা ইয়াতে টেষ্ট কৰে আৰু ইয়াৰ যদি ভিডিও লাগে নিশ্চয় কব আৰু মই সেইটো আসাম মেকানিক্যাল চেনেলত দি দিম তাতে যাই চাই লব আৰু কমেন্ট কৰি কব নিশ্চয় যদি ভিডিওটো লাগে আৰু ইয়াতে এটা আছে গোলাপ ফুল গছ কি ধুনীয়াকে উঠি আছে ইয়াতে পানী চানি দিয়া নাই আৰু ইয়াৰ অলপ সিনেমেটিক ভিডিও চাই লওক কেনে লাগে এতিয়া যাই আছো পাৰ্কৰ ফালে চাও কি গাড়ী ইভাগে কি দুনিয়াৰ গাড়ী যাম ট্ৰাই দি আৰু আমি সেইখিনিতে বহিম আমি দুইজনে আৰু বহুত মানুহে বহি আছে চাই থাককে আৰু আমি আহি পাইছো আৰু ইভাগে আমাৰ দৰ্শক সকল বহি আছে নাকি কি হাসি হে আজি গৰম দিছে যে গৰমৰ বিষয়ে কি কব গৰমৰ বিষয়ে ভাল লাগছে চল ঝুটা তামাম ভাল লাগছে না গছৰ তলত কি বহি কি আৰাম লাগছে চাও কি ধুনীয়াকে গছ আৰু চিএম আছে কনক আছে এইবিলাক সব আমাৰ ৰুম পাৰ্টনাৰে হয় কি ধুনীয়া বতাহ মাৰি আছে গছৰ তলত আৰু এইভাগে বাছৰ মানুহকেইটা চাই চাই হাঁহি হাঁহি যাই আছে আৰু যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টিটো বজাই দিব আৰু ঘণ্টিটো বজাই অল কৰি দিব আৰু দেখাই আছো আজি দিনটো কি কৰো কি নকৰো আৰু এইভাগে জিতু ভাই আছে বহুত গৰম ইয়াতে পাৰ্কৰ আছো এতে এই মানে অলপ দেহাটো শীতল শান্তি মনোমোহা বুলি যে কয় চাওক না গছৰ পাতকেইটা কি ধুনীয়াকে লৰি আছে আৰু এইভাগে আমাৰ কাম কেইটা চলি আছে দুপৰীয়া ভাত পানী খাই কেনে ইয়াতে বহি আছো আৰু অলপ পিছতে চুলি কাটিব যাম চাই থাকিব লাষ্টৰ লগি আৰু যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব